হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। যিহেতু ঘৰত সৰুকৈ নাম এখন পতা হৈছে, সেইটো কাৰণে পূৰা যা যোগাৰ চলি আছে। চাওকচোন, পাকঘৰতে আকৌ চৌকা পাতি ল'বলগীয়া হৈছে, মাটি চাটি সান্দি কৰি। এইফালে ধুনীয়াকৈ চাওকচোন, আৰু খুৰীদৌজনীয়ে পূৰা চব্জি কাটি আছে। আকৌ প্ৰসাদৰ কাৰণে ককাজনে ধুনীয়াকৈ আপেল ফল মূলবোৰ কাটি আছে চাওকচোন। আৰু সৰু ল'ৰা ছোৱালীবোৰ আজি একদম গোটেই সোপা লগ হৈ পূৰা ফূৰ্তি আৰু একেলগ হ'ব পাইছে যে সকলোবোৰ পূৰা ফূৰ্তি চাওকচোন। এইফালে নাম অলপো শুনিছিল আপোনালোকে। এইফালে যিহেতু আমাৰ ঘৰত এতিয়া নাম পতা হৈছে আৰু খিচিৰি দিব, সেইটো কাৰণে ধুনীয়াকৈ খিচিৰিখিনি বনাই ৰেডি হৈ গ'ল। ইফালে আকৌ এয়া চাওকচোন, বিলাহী টপো বনাই আছে। খিচিৰি কোনে কোনে ভাল পায় বাৰু? মই হ'লে বহুত ভাল পাওঁ দেই। আৰু শেষত নাম এয়া শেষ হ'ল, আশীৰ্বাদ দিছে এতিয়া। এইফালে আকৌ প্ৰসাদ দিছে চাওকচোন। প্ৰসাদটো দি হ'ল ধুনীয়াকৈ, দিয়া হোৱাৰ পাছত আকৌ এয়া খিচিৰি সকলোকে এতিয়া দিয়া গৈছে। একদম চোতালৰ পৰা এইয়া ঘৰৰ ভিতৰলৈকে চাওকচোন। মানে এবাৰতে সকলোকে দিছে আৰু সেইটো কাৰণে চবতে বহাই দিছে। আৰু আমি দুইজনীও ধুনীয়াকৈ খাই লৈছোঁ। কেমেৰাটো মই নিজে লৈ দেখাই দিছোঁ দেই, বেয়া বুলি কোনো যাতে নকয়। আৰু শেষত একদম নাম চাম ভাঙি এতিয়া চাওকচোন, আৰু মুখত কি ওলাইছে এইটো বৰ বিষ কৰি আছে। এইফালে চাওকচোন, 1টা বাজিলেহি, এতিয়া নাম শেষ হ'ল। আৰু গোটেইবোৰ চাওকচোন কেনেকৈ বহি এতিয়া ভাগৰ মাৰি আছে। দেখাই চৰি দেই, 1টা বাজিবলৈ এতিয়া 10 মিনিট আছে। এইফালে চাওকচোন, চব একদম ভাগৰ মাৰি আছে। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে বাৰু? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ বাই।